লোকেল অসমীয়া ডেকা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এই বাবু, এই শুন এফালে আহ। কি আদা? শুন এফালে আহ। ঐ তোৰ মুখখন দেখিয়ে মই গম পাই গৈছো, বুজিছা? তোৰ কপাল ফুলি আছে ঐ বোপা, তোৰ কপাল ফুলি আছে। হাও নাই দেখোন, মোৰ সৰুৰ পৰাই এনেকুৱা। ধেত তেৰিকা, তোৰ সেই কপাল ফুলাৰ কথা কোৱা নাইয়ে, মই কি কৈছো জানা? তোৰ ভাগ্য ঘূৰি আছে, বুজিছা? ভাগ্য ঘূৰি আছে। এনাই টেমাটো গৰম হৈ আছে আৰু গৰম নকবি ৰাতি তোকে যদি এটা ফুটো কৰি নাই আৰু কবা আছে ভাগ্য ঘূৰি আছে। ঐ বেটা, তোৰ পইচা মূৰৰ ওপৰত ঘূৰি আছে, বুজিছা? মূৰৰ ওপৰত ঘূৰি আছে আৰু তোৰ সন্মুখতেই পৰি আছে। তই এতিয়া বটলা আৰম্ভ কৰ, শুনছা? মই যাওঁৱেই দে, বহুত দেৰি হ'ল, বুজছা? হাও কি কৰি লাগে, মোৰ ওপৰত পইচা ঘূৰি আছে, চকুৰ আগত পইচা পৰি আছে। পাগলা নেকি? কি ভাবিছ যাবাৰ কিন্তু তাত শুন কি ভাবিছ? এই মানুহ এটা কৈ গেল ৰ, মোৰ মূৰৰ ওপৰত বোলে পইচা ঘূৰি আছে, চকুৰ আগত পইচা পৰি আছে, তাকেই ভাবি আছো। সেইটোহে কথা, পইচাৰ কথা। তাৰমানে সেইটো ভাবি থকা কথাটো সেইটোৱে ভাবি আছো। তোৰ কাষত পইচা পৰি থ বুলি কৈছি। সেই পইচা তাকে কৈছি। সেই যদি তই আটা কিনবা যা, আটা এটাৰ দাম 8 টকা 9 টকা, গম পালি? তে সেই কি পইচা নহয়? তাকে কৈছি তাৰমানে সি তাকে কৈছি। তাকে পইচা তাল মাৰ যা দে। এটা কাম কৰবা, এই হিৰাকে মাতো আকলাই পাৰবেন নহয়। হেল্ল' ঐ হীৰা, ক'ত আছা তই? হয় নেকি? এই তই ইমাৰ্জেঞ্চি ৰাস্তাক লাগি আছোন। খেলাখান লৈ আহিবি আহোঁতে, পইচা লাগে যি তাড়াতাড়ি আহ। ক'তে আহি নাপলাক দেখোন, ইমান দেৰি কৰিলে। শুনা তাড়াতাড়ি আহ। ক'তে পইচা? পাগলাটো হোৱা নাই তই? পইচা ইগিলাটাই পৰি আছে। তেল তেলকে চাই আছা, চকু খটকা মাৰি উলাই লৈ আহিম। মোক খেলাখান মোক দিচোন তই, মোৰ লগত আহি থাক। আহি থাক তই মোৰ লগত। পইচা দেখা নাই বোলে এইগিলা পইচা গৰু থৌচোন এইটো তাতে থৌ। কিবা জানবি নেকি তই পইচাৰ মূল্য? মোৰ লগত আহি থাক। ইগলা বতাল ইগলা এইটো ভাতাত কিনবা গেলি কেই টকা ল'ব জানা? 9 টকা 10 টকা ল'ব। এই কষ্ট কৰবা লাগবো, পইচা নাই ভাবি, কষ্ট কৰিলেহে পইচা পাবি।